নমস্কাৰ ভাস্কৰ জ্যোতি ইউটিউব চেনেল মই ভাস্কৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। চ' গাইজ আজি আছোঁ মই শুকনাগু পাহাৰত আৰু শুকনাগু পাহাৰত ধানৰ খেতি কৰিছে। মই সেই খেতি চাবলৈ আহিলোঁ। তো চাওকচোন আপোনালোকে চাৰিও চাইডে চব ধানৰ খেতি কৰি আছে। তো আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু মই ইয়াৰ পিছত মই গৈ আছোঁ এখন পাৰ্কলৈ। তো আমাৰ গাঁৱৰ ওচৰতে বেছি দূৰ নহয়। তো সেই পাৰ্কখন আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে খালি চাওক, তো মজাকৈ এনজয় কৰক। আৰু আপোনালোকক মই চোৱাৰ লগতে আপোনালোকক ভাবিলোঁ মই পাৰ্কখন আপোনালোককো দেখাওঁ। তো বলকচোন বাৰু চাই পথাৰৰ মাজত এটা চাংঘৰ দেখা পাইছোঁ। তো সেই চাংঘৰটোলৈ গৈ আছোঁ। তো ভাবিলোঁ আপোনালোককো দেখাওঁ সেই চাংঘৰটো। এয়া চাংঘৰটোৰ ভিতৰত আমাৰ বান্ধি আছে। চাংঘৰটোৰ ভিতৰত কাম কৰি আছে। চাওক চাংঘৰটোৰ ভিতৰত। তো এয়া পথাৰৰ খেতি, পাহাৰৰ ভিতৰত, পাহাৰৰ মাজত পথাৰৰ খেতি। আমি পথাৰৰ মাজত আৰু পথাৰৰ মাজত চাংঘৰৰ ভিতৰত এতিয়া আমি সোমাম। তো এইটো আছিলে চাংঘৰ। ইয়াত মানে বান্দৰ ৰখীয়া হৈ থাকে। তো বান্দৰবিলাক আহি থাকে ইফালৰ পাহাৰৰ পৰা। ধানবিলাক পকিছে, আপোনালোকে চাওকচোন ধানবিলাক পকিছে। উঠি আছো চাংঘৰত। তো এয়া হৈছে মানে বান্দৰ খেলিব পথাৰত, মানে চাংঘৰ এটা বনাই লৈছে আৰু চাংঘৰৰ ভিতৰত আমি বৰ্তমান উঠি আছো। তো এনেকৈ বান্দৰ ডকাই থাকে। মোৰ লগত আছে ৰাজীৱ। তো হাই কৈ দে। বান্দৰ কেনেকে ডকা হয়? ইয়াতে ৰাতি থকা হয় নেকি বাৰু? কেতিয়াবা ৰাতি থকা হয়। বান্দৰবিলাক বহুত ডিষ্টাৰ্ব দি থাকে। ইয়াত মানে ৰাতিও থাকিবলগীয়া হয়, কাৰণ যিহেতু ইয়াত পাহাৰৰ মাজত ধানৰ খেতি কৰা হৈছে। আপোনালোকে চাওক বাৰু, এইটো আঁঠুৱা আছে দেখিছে? এইটো আঁঠুৱা, মানে ইয়াত ৰাতি থাকিবলগীয়া হয় কেতিয়াবা। তো বান্দৰবিলাক বহুত অনিষ্ট কৰে। তো আপোনালোকে জানে বান্দৰবিলাক কেনেকুৱা পাহাৰত, মানে কি আজিকালি মানে কি বান্দৰ মানে খাবলৈ কৰিব নোহোৱা হৈ গৈছে যিহেতু। সেয়েহে মানে চব গাঁৱলৈও কিছুমান বান্দৰ নামি গৈছে। আমাৰ ঘৰতো মানে বহুতো অত্যাচাৰ কৰে আমাৰ বান্দৰে যিহেতু। তো ৰাতি থাকিবলৈ যিহেতু অলপ নাস্তা প্ৰয়োজন হয়। তো নাস্তা মেইন মাল কেইটামান আছে ইয়াত, আপোনালোকক দেখাইছোঁ চাওক। ইয়াত ৰাতি থাকিবলগীয়া হয় এই মালকেইটা। তো খাই থৈ দিছে। আপোনালোকেও যদি এনেকুৱা মাল খায় তেনেহ'লে ৰাতি থাকিবলগীয়া হ'লে প্ৰয়োজন হ'ব এনেকুৱা মাল নিশ্চয়। এইবিলাক চাওক মাল খাই থৈ দিছে ৰাতি। ইয়াত খোৱা হয়। এখন মানে আমাৰ গাঁৱৰ ওচৰতে এখন পাৰ্ক বনাই আছে আৰু সেই পাৰ্কখনলৈ গৈ আছোঁ। মই আগতে কৈছোঁ। তো সেই পাৰ্কখন আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো পানীত পৰি হৈ মোৰ লেটি পেটি অৱস্থা নাই। তো আপোনালোকে চাওক। মজাই বোকাত পৰিছে, চাই লওঁ। গাইজ পাহাৰৰ মাজত এটা নিজৰা আছে আৰু সেই নিজৰাটোতো চাবলৈ গৈ আছোঁ। তো মই চোৱাৰ লগতে আপোনালোকেও দেখাম। তো বলকচোন। গাইজ চাওক, জংঘলৰ মাজত কেনেদৰে পানী, মানে পাহাৰৰ ভিতৰত আছোঁ, জংঘলৰ ভিতৰত। তো ইয়াৰ পৰা মানে পানীটো ওলাই আহে। এইটো মানে ঐতিহাসিক এটা নিজৰা বুলি কৈছে মানে লগৰজনে। মানে ইয়াত কোনো ধৰণৰ পানী মানে ইয়াত শুকাই নাযায়। তো চাওক কিমান ভিতৰত এইটো পাহাৰ, পানীটো বহি আহিছে পাহাৰৰ ভিতৰত মাজে মাজে জংঘলৰ। তো এইটো আচলতে শুকাই নাযায়, মানে যিমানে ৰ'দ নিদিয়ক, মানে যিমানে যি নহওক, মানে ইয়াত কোনো ধৰণৰ পানীটো মানে পানী নোহোৱা হৈ নাযায়। মানে ইয়াত পানীটো ওলাই থাকে মানে। মানে এই নিজৰাটো মানে কোনো মানে ঐতিহাসিক নিজৰা বুলি ক'ব পাৰি। মানে ইয়াত কোনো পানী মানে শেষ নহয়। মানে ইয়াত পানী মানে ওলাই থাকে। ইয়াত পানীটো বহুত কিন্তু ঠাণ্ডা, কিন্তু দেই পানীটো বহুত ঠাণ্ডা, পৰিষ্কাৰ পানীটো আপোনালোকক দেখাই আছোঁ।
কি হয় মানে পাহাৰৰ মাজত মানে খেতি কৰা ইমান সহজো নহয়, কাৰণ ডেইলি এটা মানুহ থাকিবলগীয়া হয় ইয়াত, দিনতো থাকিবলগীয়া হয়, কেতিয়াবা ৰাতিও থাকিবলগীয়া হয়। মানে ইমান সহজ নহয় মানে পাহাৰৰ মাজত যে খেতি কৰা, মানে কি কৰিবলগীয়া হয়, মানে নিজৰ পেটটোৰ কাৰণে খেতি নকৰিলেতো খাবলৈ নাপায় ন। যিসকল খেতি কৰা লোক তেওঁলোকে গম পায় যে পাহাৰৰ মাজত খেতি কৰা কিমান কষ্টকৰ। তো মই আজি আহি মই নিজে ভাবিছোঁ তো পাহাৰৰ মাজত খেতি কৰা কিমান কষ্টকৰ হয়। তো মানুহ যিহেতু এজন থাকিবলগীয়া হয়, মানুহ নহ'লে যিহেতু বান্দৰ ব্যস্ত কৰে। তো এয়াই আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে বন্ধুজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, তেনেহ'লে আজিলৈ বাই বাই।